হয় ৰাতিপুৱা পৰ্দাখন মেলি চাবই নোৱাৰি চকু চাট মাৰি ধৰে দেখিছে সম্পূৰ্ণ হৈ গৈছে নামঘৰটো ওপৰত ধুনীয়াকৈ শৰাই এখন লগাই দিছে তেওঁলোকে Hi everyone, Alpona's Kitchenor পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি পুনৰ এটা ব্লগ ভিডিঅ' লৈ আহিছো আপোনালোকলৈ আশা কৰো আপোনালোকে চাই ভাল পাব হেকলোকে চাব বুলি আশা কৰিছো ব্লগটো আজি মই লৰালৰিকে ব্লগটো বনাবলৈ ওলাইছো আসলতে এতিয়া অকমান দেৰিয়ে হৈছে সময়ও নাই তেনেকে কিন্তু তথাপি চেষ্টা কৰিছো নহলে সদায় এনেকৈ হৈ আছে কিয় হৈছে কাৰণ ৰুণৰ পৰীক্ষা চলি আছে আৰু একেদিন সোনকালে ছুটি হৈ আছে তাহাঁতৰ 11:30 বজাত স্কুল ছুটিয়ে হৈ যায় 12টা বজাৰ ভিতৰত ঘৰ পাই যায়হি গতিকে ৰাতিপুৱাৰ কামখিনি মই লৰালৰি কৰিবলগীয়া হয় মই বেছি সময় নাপাওঁ ৰাতিপুৱা কামখিনি কৰিবলৈ ঘৰৰ কাম যেহেতু মই কৰিব লগা হয় গতিকে ঘৰৰ কামখিনি কৰি উঠি কাপা ধুই আহোঁতে মোৰ 11টা বাজিবৰে হয় আৰু তাৰ পিছত লৰালৰিকৈ মই ভাত পানী বনাব লগা হয় আৰু সেই কাৰণে মই ৰেচিপি ভিডিও শেয়াৰ কৰিব পৰা নাই আপোনালোকৰ লগত লৰালৰিকৈ বনাব লগা হৈছে কিন্তু তথাপি ভাবিছো যেহেতু পৰীক্ষা দীঘলীয়াকৈ চলিয়ে থাকিব গতিকে একেদিন মই আৰু ৰেচিপি ভিডিও এনেকৈ থাকিলে দিব নোৱাৰিমে সেইকাৰণে আজি লৰালৰিকৈ দিবলৈ ওলাইছো আজি বিশেষ একো নাই সিম্পলকে বনাম ইমান গৰম পৰিছে একেদিন ৰদু খুব দিছে সেইকাৰণে বেছি একো আমি তেনেকৈ সিম্পলকে খাই আছো বৰ বিশেষ মছলা জাতীয় বস্তু তেনেকৈ খোৱা নাই কিন্তু অকমান পনীৰ আছে আজি ভাবিছো অকমান চিলি পনীৰ বনাও সেইকাৰণে ভাবিলো এটা ৰেচিপি আছে যেতিয়া আপোনালোকৰ লগত শেয়াৰ কৰি দিও আপোনালোক সকলোৱে জানে হয়তো চিলি পনীৰ বনাব কিন্তু তথাপিও সিম্পল যেহেতু ৰেচিপিটো মই সেইকাৰণে অকমান শেয়াৰ কৰো বুলি ভাবিছো আৰু বনাম যেহেতু অকমান শেয়াৰ কৰো আপোনালোকৰ লগত আশা কৰো চাই ভাল পাব আপোনালোকে এতিয়া অকলে আছো এতিয়া মই গাপা ধুই আহিলো ঘৰ কাম বনখিনি কৰি এতিয়া 11টা বাজিয়ে গল লৰা পাবহি হৈছে আৰু 1 ঘণ্টা মানে হাতত সময় আছে গতিকে লৰালৰিকে মই ৰেচিপিটো বনাই লওঁ আৰু শেয়াৰ কৰো আপোনালোকৰ লগত ঠিক আছে চাই থাকিব ব্লগটো তেতিয়া হলে তেনেহলে পাকঘৰলে ৰেচিপিটো বনাই লওঁ চাই থাকিব ভালে পাব বুলি আশা কৰিছো ৰেচিপিটো চাবচোন বাৰু মই সিম্পলকে বনাম বাৰু ঠিক আছে মই একো ৰেডি কৰাই নাই মই ৰেডিখিনি কৰি লওঁ তাৰ পিছত দেখুৱাই আছো আপোনালোকক চিলি পনীৰ বনাবলৈ এয়া মই পিয়াজ আলু আৰু ক্যাপসিকাম লৈ লৈছো সিম্পলকে বনাম আৰু আপোনালোকে ইচ্ছা কৰিলে আলু নিদিবও পাৰে আলুৰ হলনি বিলাহীও দিব পাৰে মই বিলাহী দিয়া নাই আলুকে দিলো আৰু এইখিনি এতিয়া মই কাটি ললো পিয়াজখিনি বেছি বিহি কৰা নাই অকমান গোটা গোটাকৈ ৰাখিছো আৰু এইখিনি মই ক্যাপসিকাম সৰু সৰুকৈ কাটি ললো আৰু আলুখিনি মই আগতে কাটিয়ে থৈছিলো এনেকৈ অকমান ডাঙৰকৈ কাটি লৈছো লগতে এয়া মই পনীৰ লৈছো পনীৰ বৰ বেছি নাছিলে সেইকাৰণে মই অকমান সৰুকৈ কাটিলো আপোনালোকে ইচ্ছা কৰিলে ডাঙৰকৈও থব পাৰে এতিয়া অকমান তেল গৰম হ'বলৈ দিছো আপোনালোকে ৰিফাইন তেল দিব পাৰে মই মিঠা তেলকে লৈছো মোৰ ট্ৰাইপডডাল অকমান বেয়া হৈছে সেইকাৰণে মই পজিশনটো ভালকৈ নাই ল'ব পৰা তেলখিনি গৰম হৈ গৈছে তেল গৰম হোৱাৰ লগে লগে ইয়াতে মই এতিয়া আলুখিনি ভাজি লম আলু কেপিস আধা ভজা হলে এতিয়া মই কাঢ়ি লৈছো এই তেলতে এতিয়া মই পিয়াজখিনি ভাজিম পিয়াজখিনি মই ডাঙৰ টুকুৰাকে লৈছিলো এইখিনি অকমান ৰঙচুৱা হোৱাকৈ ভাজি লম পিয়াজখিনি যিমান পাৰি অকমান গোটাকে ৰাখিবলৈ চেষ্টা কৰিব বেছি লৰচৰ কৰিলে ভাগি যাব এইখিনি হয় মানে মই এটা বাটিত অকমান পানী লৈছো আৰু তাতে এয়া কৰ্ণফ্লোৰ 1 চামুচ গুলি লম এতিয়া মই পিয়াজখিনি কাঢ়ি লম থাল এখনত অকমান তেলটো কমি গৈছে সেইকাৰণে মই আৰু অকমান তেল দি লৈছো এতিয়া মই পিয়াজখিনি কাঢ়ি লম এই তেলত এতিয়া মই ক্যাপসিকামখিনি দি দিছো অকমান কোমল হোৱালৈকে ভাজি লম ভাজোতে অকমান নিমখ দিব তেতিয়া কোমল হৈ যায় এয়া মই অকমান নিমখ দি লৈছো ভালদৰে লৰাই লৈ মই ক্যাপসিকামখিনি অকমান কোমল হোৱাকৈ ভাজি লম অকমান ঢাকি দিম যাতে ক্যাপসিকামখিনি কোমল হৈ যায় অলপমান কোমল হৈ গৈছে ক্যাপসিকামখিনি এতিয়া মই ইয়াতে আলুখিনিও একেলগে দি দিম
পিঁয়াজখিনি মই এতিয়াই নিদিওঁ, একেবাৰে শেষতহে মই পিঁয়াজখিনি দিম। আলুখিনিও যিহেতু অকণমান সিজিব লাগিব, সেইকাৰণে মই অলপ আগতে দি দিছোঁ। আৰু ইয়াতে এতিয়া মই অলপমান মছলা পাতি দি ল'ম। এয়া মই অকণমান হালধি দিছোঁ, লগতে অকণমান নিমখো দিব লাগিব। নিমখ আগতে এবাৰ দিছিলোঁ, গতিকে এতিয়া বেছিকৈ নিদিওঁ, অকণমানহে দিম যাতে আলুখিনি কোমল হৈ যায়। ইয়াতে এতিয়া মই অকণমান ধনিয়া গুড়া দিছোঁ, অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ, আৰু একেবাৰে অকণমান মিট মছলা দিছোঁ। এতিয়া এইখিনি ভালদৰে মিলাই লওঁ। অকণমান ঢাকোন লগাই দিম যাতে সিজি যায়। মছলাখিনি যাতে দেই নাযায় তাৰ বাবে অকণমান পানী দিব লাগিব। এয়া মই অকণমান পানী দিছোঁ, পানী বেছি নিদিব। আৰু এতিয়া অলপমান লৰাই দি আলুখিনি সিজালৈকে ৰ'ম। আকৌ এবাৰ ঢাকি দিব লাগিব। ঢাকোন লগাই দিলোঁ। এতিয়া অকণমান দাঙি চাইছোঁ, এয়া দেখিছে আলুখিনি অকণমান সিজা যেনেই লাগিছে। এতিয়া ইয়াত মই পিঁয়াজখিনি এড কৰিম। এইখিনি পিঁয়াজখিনি এতিয়া মই ইয়াতে দি দিম, আৰু লগতে মই পনীৰখিনিও দি দিম। অকণমান মিলাই দিছোঁ, বেছি জোৰকৈ লৰাই নিদিওঁ, নহ'লে পিঁয়াজখিনি ভাগি যাব। এতিয়া ইয়াতে মই পনীৰখিনি দিম। এইখিনি পনীৰ এতিয়া মই ইয়াতে দি দিওঁ। এতিয়া ভালদৰে লৰাই দিম। সাৱধানে লাহে লাহে লৰাব। ইয়াতে জোলৰ জোখাৰে আৰু পানী দিব লাগিব। মই যিখিনি কৰ্ণফ্ল'ৰ গুলি ৰাখিছিলোঁ সেইখিনি এতিয়া মই ইয়াতে দি দিম। তাৰ আগতে মই অকণমান পানী এড কৰি লওঁ, কাৰণ কৰ্ণফ্ল'ৰ দিয়াৰ পিছত জোলটো ডাঠ হৈ আহিব আৰু তেতিয়া আৰু পানী দিবলৈ নাথাকিব, আৰু সেইকাৰণে মই আগতেই পানী অকণমান দি লৈছোঁ। এতিয়া অকণমান লৰাই উতল আহিবলৈ দিম যাতে পনীৰখিনি অকণমান কোমল হৈ যায়। ভালদৰে মিলাই ল'লোঁ। এতিয়া মই উতল আহিবলৈ দিম। এয়া উতল আহি গৈছে। এতিয়া মই অকণমান ষ্টিমটো কমাই দিছোঁ। ষ্টিমটো কমাই অকণমান উতলিবলৈ দিম। আকৌ এবাৰ অকণমান ঢাকি দিম যাতে পনীৰখিনি কোমল হয় আৰু আলুখিনি পূৰাকৈ সিদ্ধ হৈ যায়। এতিয়া খুলি চাওঁ, এয়া দেখিছে সিজি গৈছে আৰু পনীৰখিনিৰো কালাৰটো হালধীয়া হৈ গৈছে। গোটেইখিনি মছলা ভালদৰে মিহলি হৈ গৈছে। এতিয়া আমি ইয়াতে কৰ্ণফ্ল'ৰখিনি এড কৰিব পাৰিম। এয়া মই কৰ্ণফ্ল'ৰ আৰু পানী মিলাই এটা ঘোল তৈয়াৰ কৰি থৈছিলোঁ। এতিয়া এইখিনি মই ইয়াতে দি দিওঁ। কৰ্ণফ্ল'ৰ ঘোলটো মই দিলোঁ আৰু এতিয়া ভালদৰে মিলাই দিম। ভালদৰে অকণমান লৰাই পিঁয়াজখিনি যাতে ভাগি নাযায় সেইটো চাব। এতিয়া জোল অলপ বেছি দেখিছে আপোনালোকে, কিন্তু কৰ্ণফ্ল'ৰ দিয়াৰ পিছত যিহেতু জোলখিনি শুকাই আহিব আৰু ডাঠ হৈ যাব, গতিকে বেছি জোল নাথাকে আৰু। এয়া মই 3জন মানুহৰ জোখাৰে বনাইছোঁ। আপোনালোকে বেছিকৈ বনাব খুজিলে বেছিকৈ দি ল'ব পানীটো, আৰু পনীৰো তেতিয়া বেছিকৈ লাগিব। মই 3জনৰ জোখাৰেহে বনাইছোঁ। এতিয়া মই অকণমান ঢাকি দিম। এয়া মই ঢাকি দিলোঁ আৰু 5 মিনিটমানৰ পিছত আমাৰ চিলি পনীৰ ৰেডি হৈ যাব। এতিয়া মই অকণমান দাঙি চাওঁ কিমানখিনি ৰেডি হৈছে। ইয়াত দেখিছে জোলটো ডাঠ হৈ আহিছে। এতিয়া মই চাই লওঁ কিমান ডাঠ হৈছে। যদি পানী বেছি থাকে আৰু অকণমান শুকুৱাই দিম, কিন্তু পিছলৈ যিহেতু আৰু ডাঠ হৈ যায় সেইকাৰণে এতিয়া ইমান নুশুকালেও হয়। এয়া মই চাই লৈছোঁ কিমানখিনি ডাঠ হৈছে। এইখিনি জোল লাগিব, কিয়নো পিছলৈ আৰু অকণমান শুকাই যাব, সেইকাৰণে মই এতিয়া এইখিনি জোল ৰাখিছোঁ। আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াতে চয়া চচ দিব পাৰে, কিন্তু মই নাই দিয়া, যিহেতু চয়া চচটো স্বাস্থ্যৰ বাবে ইমান এটা ভাল নহয়। মই সেইকাৰণে বৰ এটা ব্যৱহাৰ নকৰোঁ, আৰু এনেকৈ কালাৰটো ভালেই হৈছে দেখিবলৈ বাৰু, সেইকাৰণে মই এনেকৈ থৈ দিম। আৰু গতিকে আমাৰ চিলি পনীৰ ৰেডি হৈ গৈছে।
ফ্ৰণ্টৰ মাটি টুকুৰাতে এয়া এনেকৈ ঘৰ বনাই আছে দেখিছেনে গোটেইখন টিং লগাইছে এতিয়া ৰ'দ দিলে এই টিঙত পৰি চকুত ৰিফ্লেকশ্যন হয় ৰাতিপুৱা পৰ্দাখন মেলি চাবই নোৱাৰি চকু চাট মাৰি ধৰে আগতে ভাল আছিলে ইয়াতে ঘাঁহনি আছিলে ধুনীয়াকৈ চাব পৰা হৈ আছিলে এতিয়া সকলোফালে ঘৰ বনাবলৈ লৈছে এয়া দেখিছে আৰু সিফালেও ঘৰ বনাই আছে এয়া দেখিছে এইটো ঘৰ বনাই বেছি দিন হোৱাই নাছিলে বনাই থাকোঁতেই তলৰ এই ঘৰটো বনাবলৈ আৰম্ভ কৰিলে ঘৰ বনাবলৈ আৰম্ভ কৰোঁতে মই এনেকৈ প্ৰথমতে কেইখনমান ফটো তুলি থৈছিলোঁ পিছত কেতিয়াবা চাবলৈ মন যায় আগতে কেনেকুৱা আছিলে দেখিবলৈ নহয় জানো সেইকাৰণে মই অকণমান তুলি থলোঁ আগতে কিমান মুকলি আছিলে ঠাইখিনি এতিয়া যে মুকলি জেগা অকণ নাইকিয়া হৈ গ'ল এটা এইটো বনাইছিলে তাৰপিছতে সিটো বনাইছে আজিকালি মোৰ সেইকাৰণে ভিডিঅ' এডিটিং কৰিবলৈ বৰ দিগদাৰ হৈ যায় ইমানেই শব্দ হয় আজিকালি বৰ দিগদাৰ বৰ কষ্টতহে ভিডিঅ' এডিটিং কৰোঁ মই আৰু বাহিৰত দেখিছেনে কিমান ৰ'দ দিছে আকাশখন ফৰকাল হৈ আছে বৰষুণ নিদিয়ে চাগে আজি ৰ'দেই দিব আৰু ভালকৈ আৰু নামঘৰটো যে কৈছিলোঁ আপোনালোকক ইয়াত দেখিছে সম্পূৰ্ণ হৈ গৈছে নামঘৰটো ওপৰত ধুনীয়াকৈ শৰাই এখন লগাই দিছে তেওঁলোকে আৰু আগফালৰ পৰাও দেখিবলৈ ধুনীয়া হৈছে এতিয়া নাম প্ৰসংগ পুনৰ আৰম্ভ হৈছে মই পিছত দেখুৱাই দিম আপোনালোকক ফ্ৰণ্টৰখিনি দেখিবলৈ কেনেকুৱা হৈছে হাই এভৰিৱান এতিয়া সন্ধিয়া হ'ল সন্ধিয়া 7 মান বাজিছে এতিয়া ৰুণে কিবা এটা খাই বোলে এইখিনি সময়ত কিবা এটা খাবলৈ বিচাৰে সেইকাৰণে কিবা জ্বলা খাবলৈ মন গৈছে মই নুডলছকে বনাই দিছোঁ আৰু এই গৰমত বেছি একো কৰিবলৈ মন নাযায় সেইকাৰণে নুডলছকে বনাই দিছোঁ ময়ো তাকে খাম আৰু অকণমান আৰু দেউতাকলৈ মই ম'ম' কেইটামান বনাই থৈছিলোঁ বনোৱা নাই বনামহে এতিয়া আচলতে আমি কালি খাইছিলোঁ মই ৰুণে কালি আবেলি ম'ম' খাইছিলোঁ চিকেন ম'ম' দেউতাকলৈ থৈ দিছিলোঁ ম'ম' যিহেতু গৰমে গৰমে খাই ভাল লাগে সেইকাৰণে অফিচৰ পৰা অহাৰ পিছত বনাম বুলি থ'লোঁ কিন্তু এখেতৰ আহোঁতে দেৰি হ'ল ৰাতি 9টাই বাজিলে সেইকাৰণে আৰু নহ'লে এখেতৰ আহি পেলাই খোৱা নহ'লে মই সেইকাৰণে থৈ দিছিলোঁ ফ্ৰিজতে আৰু এতিয়া তাকে উলিয়াই আনিছোঁ দেউতাকলৈ বুলি এখেতক তাকে দিম আৰু আমি দুটাই নুডলছ খাম আৰু এয়া মই ম'ম' কেইটা দেখুৱাইছোঁ আপোনালোকক মই শ্বেপ দি থৈছিলোঁ এয়া চাওক এইকেইটা ম'ম' 4টা ম'ম' এনেকৈ থৈছোঁ আৰু বনাই এইকেইটা বেছি খাই ভাল নাপায় কেইটামানহে খায় আৰু চিকেন ম'ম' বনাইছোঁ চিকেন অলপমান কাটি অলপমান ভিতৰত পিঁয়াজ দিছোঁ এনেকৈ বনাইছোঁ মোৰ ৰেচিপিটো শ্বেয়াৰ কৰা নহ'লে আৰু পিছত কেতিয়াবা শ্বেয়াৰ কৰিম আপোনালোকৰ লগত কালি অকণমান লৰালৰি হ'ল আৰু গৰমো আছিলে সেইকাৰণে মোৰ তোলা নহ'লে আজি আপোনালোকক এইকেইটাকে দেখুৱাইছোঁ বনাই হোৱাৰ পিছত বাৰু মই দেখুৱাম আপোনালোকক কেনেকুৱা হৈছে দেখিবলৈ আৰু এইফালে ইয়াতে ৰুণ আৰু মোৰ কাৰণে নুডলছ বনাই আছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰোঁ বুলি ভাবিছোঁ আশা কৰোঁ আপোনালোকে ভাল পাইছে ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে যিসকলে নতুনকৈ আহিছে মোৰ চেনেললৈ তেওঁলোককো মই অনুৰোধ জনাইছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আপোনালোকে গতিকে পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম আজিলৈ আহিছোঁ